মই বোলো হেৰি বৰমাহঁতৰ নবোৱাৰীক চাই আহোঁগৈ। সেই চবেই চাই একদম পুৰণাই কৰি দিব, সেই বুলি মই ততাততিকৈ আহিলোঁ তোমাক চাবলৈ, গম পোৱা নে নাই? শুই আছিলা হ'বলা, মই আহি ডিষ্টাৰ্ব দিলোঁ নেকি? এই বিচনাখন আনিছা নেকি তোমালোকৰ ঘৰৰ পৰা? বিচনাখন হেৰি চিম্পুল হয় ন? আমাৰ ছোৱালীজনীক আকৌ দিছোঁ নহয় 85,000 টকা লৈছে, ডাঙৰ কিং চাইজৰ। একদম চেগুন কাঠৰ। আৰু কি আনিছা ঘৰৰ পৰা বাৰু? চোফা ছেটযোৰ নেকি? চোফা ছেটযোৰ অকণ পুৰণা টাইপৰ ন, মানে ডিজাইনটো অকণমান পুৰণা। আজিকালি আকৌ বহুত ধুনীয়া ধুনীয়া নতুন নতুন ডিজাইন ওলাইছে নহয়। আমাৰ ছোৱালীজনী আকৌ নতুন ডিজাইনহে লাগে, এইবোৰ পুৰণা ডিজাইনবোৰতো তাই কেতিয়াও পচন্দে নহয়। এই 70,000 টকা দি লৈ দিছোঁ। একদম। আৰু কি দিছে তোমালোকৰ ঘৰৰ পৰা? সেইখন ড্ৰেছিং আইনা, সেইখন ড্ৰেছিংখন কি প্লাইউডৰ নেকি? আজিকালি আকৌ জানা মানে এই প্লাইউডৰ বস্তুবোৰ যে ওলাইছে, মানে কম দামতে পাই যায়, কিন্তু কাঠৰবোৰ বেছি ভাল। সেই আমাৰ দিনত মানে মোক যে দিছিলে কাঠৰ ড্ৰেছিংখন, এতিয়াও এই 30 বছৰ পিছতো ইমান ধুনীয়া হৈ আছে নহয়। আমাৰ ছোৱালীজনীকো দিলোঁ কাঠৰ, তাই আকৌ এইবোৰ যেন তেন বস্তু কেতিয়াও পচন্দে নহয়। ময়ো বোলে ভাল চাই এটা দিওঁ, আৰু মই আকৌ মানুহজনক কৈ দিলোঁ বোলে ধাৰ ঋণ যিয়ে নহওক এবাৰতে দিম বস্তুবোৰ, বাৰে বাৰে নিদিওঁ নহয়, ভাল চাই দিম আৰু একদম চব ভাল বস্তু দিছোঁ, চব ভাল কোৱালিটি। তোমাক ৱাশ্বিং মেচিনো দিলে নেকি? আজিকালি মানে এইটো একদম কমন দিবই লাগে আৰু। কিমান কি ব্ৰেণ্ডৰ? LG। 6.5 কেজি। আমাৰ ছোৱালীজনীক আকৌ 8 কেজিহে দিছোঁ। আচলতে আজিকালি যৌতুক বুলি নহয়, বস্তুবোৰতো নিজৰ ছোৱালীৰ কাৰণেহে দিয়ে ন, নিজৰ ছোৱালীজনীয়ে ব্যৱহাৰ কৰিব। তাকে আজিকালি চবেই দিয়ে আৰু নিদিয়াকৈ নাথাকে নহয়। নিজৰ ছোৱালীজনীৰ ঘৰখন খালী হৈ থাকিলে কেনেকুৱা বাৰু, ৰুমটো খালী হৈ থাকিলে কেনেকুৱা লাগিব ন দেখিবলৈ? মানুহে আহি আকৌ তোমাকে সুধিব নহয় কি আনিলা বুলি। তাকে সেইকাৰণে মানে দিবও লাগে আৰু। বাকী গহনা পাতি তাৰপৰা কি মাৰ ঘৰৰ পৰা মাৰ ঘৰৰ পৰা কি দিলে তোমাক? আমাৰ আকৌ ছোৱালীজনী পুৰা সোণৰ চেট আদি দিলোঁ। তাইৰ কাৰণে আগতেই বনাই থৈছিলোঁ বাৰু, পিছত আকৌ বিয়া বুলি আৰু এক চেট বনালোঁ। আৰু এক চেট বনাই দিছোঁ। আৰু আগতেতো চেইন এডাল আছিলেই বাৰু সোণৰ, চেইন আঙুঠি আছিলে, তাৰপিছত আকৌ এক চেট বনাই দিছোঁ নহয়। যিমান যি হওক ন, দিবতো লাগে আৰু। মই ছোৱালীজনীকহে দিছোঁ, বেলেগক দিয়া নাই নহয়। ঋণ ধাৰ যি নহওক সেইটো কথা নহয়, মুঠতে দিবহে লাগে।